हेलो गाइस मोर चेनेলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আমি আজি কথা পাতিম অসমীয়া চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় অভিনেতা ৰাতুল শৰ্মাৰ বিষয়ে। তেওঁক চন্দ্ৰাৱলী চিত্ৰনাট্যখনতো দেখা পোৱা গৈছে। চিত্ৰনাট্যখনৰ বাবে অভিনেত্ৰী অমিতা গগৈৰ লগত কেইখনমান ফটোশ্বুট কৰা দেখা গৈছে। ৰেঙনি টিভিত প্ৰচলিত ১-২-১২ ধাৰাবাহিকখনতো তেওঁক দেখা গৈছিল। তোমাৰ মৰমে মোক ধাৰাবাহিকখনত তেওঁ তৰা ৰূপতো দেখা গৈছিল। ভাল লাগিলে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। অন্য এটা ভিডিঅ'লৈ পুনৰ লগ